নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম তাবুজ হোমমেড ৰেচিপি চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাব ওলাইছোঁ ঝালমুড়ি। কলেজৰ সেই ঝালমুড়ি আলালৈ বহুতেই মনত পৰিছে চাগে। তেন্তে ব'লকচোন আজি মই কেনেকৈ ঝালমুড়ি বনালোঁ চাওঁ। মই এটা বলত আলু 3টা লৈছোঁ, বইল আলু, আৰু ঘুগনিৰ অলপমান বুট থাকি গৈছিল, সেয়া দিছোঁ, আৰু এবাটি মুড়ি দিছোঁ। আপোনালোকে ঘুগনি অলপ বেছিকৈও ব্যৱহাৰ কৰিব পাৰে, আপোনালোকৰ ইচ্ছা। আৰু এইখিনি এতিয়া বাদাম দিম, আৰু মিহিকৈ কুটি লোৱা পিঁয়াজখিনি দিছোঁ, আৰু মিহিকৈ কুটি লোৱা জলকীয়া দিছোঁ, আৰু এইখিনি ভালদৰে মিহলি কৰি ল'ব। যিহেতু বাহিৰৰ মিছলালাই টেমাত বনায় বেছিভাগ, কিন্তু মই বলতে বনাই দেখাইছোঁ। কেঁচা কাবুলী বুট দিছোঁ, আপোনালোকে কেঁচা বুটো দিব পাৰে, হালধীয়া বুটটোও দিব পাৰে, আৰু গ্ৰীণ মটৰো দিব পাৰে। মই ইয়াতে কুচকুচ ভুজিয়াটো লৈছোঁ, আপোনালোকে যিকোনো ভুজিয়া ল'ব পাৰে, খালি মিহিটো নল'ব, এনেকুৱা ধৰণৰ ল'ব, আৰু ভালদৰে গোটেইখিনি মিহলি কৰি দিব। মই হাতৰ সহায়ত আলুকেইটা ভালদৰে সানি পিটিকি দিছোঁ। এতিয়া ভালদৰে এইখিনি জোকাৰি ল'ব। এতিয়া জলকীয়াৰ গুড়ি দিছোঁ 1 চামুচ, আৰু পেৰি পেৰি মছলাটো দিছোঁ 1 চামুচ, আৰু ভালদৰে এইখিনি আকৌ এবাৰ মিহলি কৰি দিব। এতিয়া মই ইয়াতে নিমখ দিছোঁ, নিমখটো সোৱাদ অনুযায়ী দিব, যিহেতু আমাৰ নিমখ অলৰেডি মিছল চানাত থাকেই, ভুজিয়াটোত বাদামতো আছিলে। এতিয়া নেমুটো চেপি দিছোঁ, আৰু অলপমান জলকীয়াৰ আচাৰ দিছোঁ। বেলেগ আচাৰ ব্যৱহাৰ একেবাৰে নকৰিব, ইয়াত জলকীয়া আচাৰে ব্যৱহাৰ কৰিব, যিহেতু বাহিৰৰ মিছলালাই আচাৰটো ব্যৱহাৰ কৰেই প্ৰায়ভাগ। আচাৰটো ব্যৱহাৰ কৰিলে বিৰাটেই সোৱাদৰ হয়। এইখিনিতে অলপমান এনেকৈ জোকাৰি দিব, আৰু আমাৰ ঝালমুড়ি আজি ৰেডি হৈ গৈছে। আবেলিৰ সময়তে হওক বা আপোনালোকৰ যেতিয়াই মন যায় এই ঝালমুড়ি বনাই খাই চাব পাৰে ঘৰত, যিহেতু লকডাউনৰ সময় আৰু ঘৰতে এনেই বৰ হৈ আছোঁ, এনেকৈ বনাই চাব। আজিলৈ সামৰিছোঁ এইখিনিতে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।